আজি ঘৰত তামান পঢ়ি আহিছো বে। কি কয় ভাইও ময়ো তামান বস্তু আজি ঘৰত কেলা। কি কয় ভাই দেচোন তহঁতে কো তাই কিমান কি পঢ়ছা শুনো একবাৰ এটা এটাকে কো। শুন তেতিয়াহ'লে ৰাতি মই ইমান মনোযোগেৰে পঢ়িছো যে আমাৰ বাইদেউ এটা ল'ৰালৈ পলাই গ'ল মই গমেই নাপালো। কি দেবাত তই কৈছো মিছো তই কি পঢ়ছা? ৰাতি মই ইমান মনোযোগেৰে পঢ়ছো ৰাতি পঢ়ি থাকোঁতে আমাৰ ঘৰত বহুত বস্তু চুৰ হৈ গ'ল মই গমেই নাপালো মই পঢ়িয়ে থাকিলো। ইহঁতেচোন বহুত বেছি ক'লা হয় ময়ো কিবা এটা কওঁ ৰ বেছিকে। এইবাৰ তহঁতে মোৰতো শুন। মই যোৱা ৰাতি ইমান মনোযোগেৰে পঢ়ি আছিলো যে পঢ়ি থাকোঁতে মায়ে আহি লাইটটো নুমাই থৈ গ'ল মই গমেই নাপালো মই কেৱল পঢ়িয়ে থাকিলো। কি কয় ভাই লাইট নুমাই থৈ গ'ল তই গমেই নাপালি কেলা আকাশত লগাই দিলি একেবাৰে। সাৰাইছি গুড মৰ্নিং ছাৰ। মৰ্নিং পিছে চলিহাত ৰাস্তাত আহি থাকোঁতে এটা গান শুনা পালো আই। কি গান ছাৰ? বৰ হাঁহি উঠা গান আই। হাঁহি আহিছো মই আহোঁতে কিবা বোলে বাদাম অ সেইটো গান ছাৰ সেইটো গান মই জানো নহয় গাই দিম নেকি ছাৰ? দেচোন দে গা শুনো অলপ। শুনক ছাৰ। এইটো আৰু কি আই? নাই গলাটো অলপ ঠিক কৰি লৈছো। দেৱে বাপা ৰে গা হল কাৰণে। শুনক ছাৰ। বাদাম বাদাম লাগে বাদাম বাদাম আমার সাথে নাই গো বাবু ভাজা বাদাম 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 লাগে বাদাম বাদাম আমার সাথে আছে শুধু কাঁচা বাদাম। ভাল হৈছে এই গানটো বৰ সুন্দৰ গানেই হৈছে। এইটো গান ছাৰ ৰানু মণ্ডলে গালে কেনেকে গাব সেইটো মই ছাৰ এবাৰ গাই দিছো। কি কৈ চলি ৰানু মণ্ডলেক যেনকে গাব সেনকে তই গাবি। দেচোন দে গা গা গা। বেলেগ গালি দেই ভাই কিন্তু মানিছো ভাই তোক মানিছো একদম। খোলা পইচা থাকালে তোক 2 টাকা এটা দিলেই হয় ভাই। এই খোলা পইচা দিয়া মনে মনে থাক। থেও তই ক জিলাপিৰ ইংৰাজী কি? ডিজি ছাৰ। ডিজি এইটো কেনেকে কয়? ফুল মিনিং ক। ছাৰ ডিস্ট্রিক্ট গার্ল। মানে ছাৰ ডিস্ট্রিক্ট মানে জিলা আৰু গাৰ্ল মানে ছোৱালী মানে আপি। জিলা যোগ আপি সমান জিলাপি। কি হয় না নহয় মইতো নাজানো ভালকে হয় বুলিয়ে কম দে। হৈছি বঢ়িয়া হৈছি হয় মেচু তই এটা কবিতাকে মাতি দি। হ'ব ছাৰ। বাইদেৱে আনে অমিতা মায়ে আনে আম দুটা চুৰ কৰি নি পথাৰত গৈ খাম। লগৰবোৰে স্কুল যায় ময়ো স্কুল গলো ঘৰত আহি কিন্তু মই অলপো নপঢ়ো। কিতাপখন আগত ললে টোপনি আগে ধৰে মায়ে আহি সদায় মোক কাণতলীয়া মাৰে। কেনে হৈছে ছাৰ? ভাল মিলাইছ দেই ভাল হৈছে কিন্তু যিটো বুজি পালো তই ঘৰত গৈ অলপো নপঢ়া অলপ পঢ়া শুনা কৰিবি বেচা। ভাবো এটা গানকে মাত কিমান পঢ়াম ভাগৰো লাগছি। হ'ব ছাৰ হ'ব। শুনক ছাৰ। হৈ মাছলৈ গৈছিলোং এজনীও নাপালোং ঘৰলৈ আহি মই নিমখ ভাত খাই দিলোং। তই মাছ মাৰবা কোনদিনা গেলি এই? মানিছো মাছ মাৰবা গেছা দে মাছ বাৰু নাপালি সেই বুলি তই নিমখ ভাত খাবা লাগে কিয়া? আহোঁতে ৰাস্তাৰ পৰা কচু ঢেকীয়া লৈ আহিবা নৰলি সেইচোন ভাজি খাব পাৰিলি হয়। পনে মাছ মাৰবা গেলিয়ে হ'ল আৰ যেনকে তেনকে মোক লৈ যাবি লগত মাছ মাৰবা গেলি। বেলেগ গান মাৰ। হ'ব দে হ'ব বেলেগে এটা গাওঁ দে মানে গানতো ভুল ধৰা তহঁতে। এই এটা বেলেগ গা। তুমি মই এদিন জানা ঘৰ সাজিমে তাতে জোন থাকিব তাতে তৰা থাকিব তাতে মৰমতে আমাৰ মইনায়ো মলি থাকিব তাতে মৰমতে। হ'ব এই বন্ধ কৰ চুপ। যোনতৰা কি তোৰ মামী তোৰ বস্তু ঘৰৰ ভিতৰে নিজে সোমাই লবি হা? গোটাই যন্ত্ৰা সি মামী হাতত দোকানত হে পায় দোকানতে কিনি নি ঘৰৰ ভিতৰত সোমাই ল'ব। ঐ বাপ যন্ত্ৰা আনি লয়। চুপ তহঁতে হ'ব দে আজি স্কুল ছুটি দিলো আৰু যা তহঁতৰ ঘৰত যা ময়ো যাওঁ কালি বিজাৰো। অ'কে ছাৰ।